বিশ্বকৰ্মা নিৰ্মাণ শিল্পৰ দেৱতা। স্বৰ্গৰ ৰাজধানী ইন্দ্ৰপুৰী নিৰ্মাণ কাৰ্য বিশ্বকৰ্মাই সম্পূৰ্ণ কৰিছিল বুলি কোৱা হয়। বিশ্বকৰ্মাক শ্ৰেষ্ঠ নিৰ্মাতা বা শিল্পী ৰূপে গণ্য কৰা হয় আৰু তেওঁক ভাদৰ মাহৰ শেষৰটো দিনত পূজা কৰা হয়। বিশ্বকৰ্মা পূজাৰ লগত সংগতি ৰাখি ছোৱাৰী পৰিবাৰত বিভিন্ন কাৰ্যসূচী হাতত লৈছে। পূজা শেষ হোৱাৰ পিছত আবেলি পৰত কিছুমান খেল আয়োজিত কৰিছে। তাৰে মাজত বিশেষকৈ আকৰ্ষণীয় খেল হাঁহ ধৰা। কোনোবাই যদি হাঁহটো ধৰিবলৈ চেষ্টা কৰিছে, কোনোবাই আকৌ কাষত থিয় হৈ খেলৰ আমেজ লৈছে। কোনোবা আকৌ হাঁহটো ধৰা বুলি কাৰোবাৰ ভৰিখনকে টানিছে। তাকে দেখি কাষৰ মানুহে হৃদয় খুলি হাঁহিছে। খেলৰ মাজৰে কিছুমান দৃশ্য মানুহৰ মন আপ্লুত কৰে। এয়া তাৰে এক উদাহৰণ। সকলোৱে এই খেল চাবলৈ চাৰিওফালে ঘেৰি ধৰিছে। তাৰ লগে লগে চলি আছিল কলগছ বগোৱা খেল। কিন্তু ইমানো সহজ নহয় যে এই কলগছডাল বগাই সেই পুৰস্কাৰটো লৈ আহিব পাৰিব। যদিওবা জানে এই খেল সহজ নহয় বুলি, কিন্তু এয়া এক মনোৰঞ্জন, এয়া এক আনন্দ, এয়া এক ফূৰ্তি। জীৱনটো আমাৰ এই খেলটোৰ নিচিনা। জীৱনত এনে কিছুমান কাম আছে যিবোৰ কাম আমি বাৰে বাৰে কৰিব লাগে আৰু আমি সেইবোৰ কৰিবলৈ টান পাওঁ। যদি আমি সেইবোৰ কাম কৰোঁ, তেতিয়াহ'লে হয়তো আমি সফল লাভ কৰিব পাৰোঁ। আৰু এই সফল লাভ কৰিবলৈ হ'লে বহুতো বাধা বিঘিনি নেওচি আগুৱাই যাব লাগিব। কিছুমান বাধা বিঘিনি আমাক তললৈ নমাবলৈ চেষ্টা কৰে, যিদৰে কলগছ বগাবলৈ গৈ কলগছৰ পৰা পিছলি পৰে। এইদৰে এক মধুৰ ক্ষণত আগ্ৰহীসকলে বগাবলৈ চেষ্টা কৰিছে। বগোৱাসকলে বগোৱাইছে, চোৱাসকলে কাষত ৰৈ মুখত এফাকি হাঁহি লৈ ৰৈ আছে। যেন দুখ যান্ত্ৰণা আনন্দৰ নৈত জাহ গৈছে। গঢ়ি উঠিছে এক সমন্বয়ৰ পৰিৱেশ। অৱশেষত অন্ত পৰিল। সকলোৱে ৰাতিৰ নাগাৰা নাম চাম বুলি ঘৰলৈ ঢাপলি মেলিল। অন্তিম কাৰ্যসূচী নাগাৰা নাম পৰিৱেশন কৰা। সুদূৰ বাৰিষাটাৰ পৰা আমন্ত্ৰিত নাগাৰা নামৰ শুৱলা শব্দ বাজি উঠিল। সকলো ৰাইজে এক পবিত্ৰ নিশা পাৰ কৰিল।